বামে বামে এইফালে কালভাৰটো পঠিয়াই দিয়া হৈছে। যিটো কালভাৰ বনাইছে মানে ইহঁতে 12 ফুট 10 ফুট গেপছত মানে, আৰু এই গৰাটো ভৱিষ্যতে মানে খহি ডাঙৰ হোৱাৰ উপক্ৰম এটা আছে। সেইটো কাৰণে এইবিলাকত গৰা কৰি আছে। এইবিলাক চলোৱা হ'লে গোটেই ৰাইজে তৰিব। এতিয়া আমাৰ মিচিং ৰাইজে ডুবি গৈছে। কথাটো কি, এইটো আগৰ পৰাই অতীজৰ পৰা ককাপিতা দিনৰ পৰা ইয়াতে এই কালভাৰটোৰ পৰা দি পানীটো ইফালেদি বহলকৈ গুচি যায়। এই পানীটো আজি ছয়েল কনজাৰ্ভেশ্যনৰ পৰা মানে এটা অনুমোদন পাই পেলাই ইয়াত এক ছাইডত এনেকৈ বিভিন্ন মানে 4-5টা গাঁও মানে এতিয়া ডুবি গৈছে। এটা ছাইডত পানীটো হেৰি দিছে। সেইকাৰণে আমি ভাবিছোঁ কি আগৰ দৰে এই পানীটো বহলকৈ যাব লাগে, এইটো আমি বিচাৰিছোঁ। যদি আগৰ দৰে যদি পানীটো যাব নিদিয়ে তেতিয়া আমি এইটো সন্মুখতে আমি বেটিবলৈ বাধ্য হৈছোঁ। আৰু ইফালে পানীটো আগতে যেনেধৰণে পানীটো মানে ইফালেদি গুচি যায়, সেই পানীটো এতিয়া ৰংপুৰ বেতনী 1 নং বহুপথাৰ 3টিয়া, ইফালে 2 নং বহুপথাৰ ইফালে ডুবি গৈছে। প্ৰশাসনিক থানাত দিছোঁ, আমি SDC অফিচত আমি জনাজাত দিছোঁ, যাতে আমি ইফালেদি যোৱা পানীটো 2-3খন গাঁও ৰক্ষা কৰিবৰ কাৰণে এইটো আমি পানীটো বেটিবলৈ বাধ্য হ'ম বুলি পেলাই